হাই মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মোৰ ইউটিউব চেনেল চিৰাজুল হক আছামলৈ স্বাগতম জনাই তোমালোকৰ বাবে লৈ আহিছোঁ অসমৰ কবিসকলক কি নামেৰে জনা যায়। গতিকে আহা ভিডিঅ'টো চাই লওঁ। তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা। প্ৰথমতে অম্বিকাগিৰি ৰায়চৌধুৰী অসম কিশোৰী বুলি জনা যায়। দ্বিতীয়তে কমলাকান্ত ভট্টাচাৰ্য অগ্নিকবি বুলি জনা যায়। ৩ নম্বৰ ৰজনীকান্ত বৰদলৈ উপন্যাস সম্ৰাট বুলি জনা যায়। ৪ নম্বৰ নবীন চন্দ্ৰ বৰদলৈ কৰ্মবীৰ বুলি জনা যায়। ৫ নম্বৰ বিষ্ণুপ্ৰসাদ ৰাভা কলাগুৰু বুলি জনা যায়। ৬ নম্বৰ পাৰ্বতী প্ৰসাদ বৰুৱা গীতিকবি বুলি জনা যায়। ৭ নম্বৰ হেমচন্দ্ৰ বৰুৱা টেকবীৰ বুলি জনা যায়। ৮ নম্বৰ তৰুণৰাম ফুকন দেৱভক্ত বুলি জনা যায়। ৯ নম্বৰ ফণী শৰ্মা নটসূৰ্য বুলি জনা যায়। ১০ নম্বৰ বিনন্দ চন্দ্ৰ বৰুৱা দোৱনী কবি বুলি জনা যায়। ১১ নম্বৰ চন্দ্ৰকুমাৰ আগৰৱালা প্ৰতিমাৰ খনিকৰ বুলি জনা যায়। ১২ নম্বৰ যতীন্দ্ৰনাথ দুৱৰা বনফুলৰ কবি বুলি জনা যায়। ১৩ নম্বৰ প্ৰসন্নলাল চৌধুৰী বিপ্লৱী কবি বুলি জনা যায়। ১৪ নম্বৰ নীলমণি ফুকন বাগ্মীবৰ বুলি জনা যায়। ১৫ নম্বৰ ৰঘুনাথ চৌধুৰী বিহুগী কবি বুলি জনা যায়। ১৬ নম্বৰ আনন্দ চন্দ্ৰ আগৰৱালা বাঙনি কোঁৱৰ বুলি জনা যায়। তোমালোকে এইবোৰৰ স্ক্ৰীনশ্বট ল'ব পাৰিবা, স্ক্ৰীনশ্বট মাৰি ল'বা। ১৭ নম্বৰ অমীয় কুমাৰ দাস লোকনায়ক বুলি জনা যায়। ১৮ নম্বৰ মতিৰাম বৰা লোকপ্ৰাণ। ১৯ নম্বৰ গোপীনাথ বৰদলৈ লোকপ্ৰিয়। ২০ নম্বৰ ৰত্নকান্ত বৰকাকতি শেৱালিৰ কবি। ২১ নম্বৰ চন্দ্ৰধৰ বৰুৱা এক সাহিত্য ৰত্ন বুলি জনা যায়। ২২ নম্বৰ বিষ্ণুৰাম মেধি লৌহ মানৱ বুলি জনা যায়। ২৩ নম্বৰ ৰাধা গোবিন্দ বৰুৱা সিংহপুৰ বুলি জনা যায়। ২৪ নম্বৰ চৈয়দ আব্দুল মালিক কথাশিল্পী বুলি জনা যায়। এইখিনিয়েই আজিৰ কবিসকলৰ কি বুলি জনা যায়। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিবা। ধন্যবাদ।